এইটো আমেৰিকান 5G হয়। এইটো আমেৰিকান 5Gৰ কাটিং হৈ আছে আজি। তো আপোনালোকে চাব পাৰে, ফুল মেচুৰ্ড হয়, খুব ধুনীয়া ঘাঁহবিলাক। এইটো চাব পাৰে আপোনালোকে। এইবিলাক গোটেইখিনি আমেৰিকান 5G হয়। তো আপোনালোকে যদি লাগে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটো যোগাযোগ কৰি পেলাই ল'ব পাৰে। আমেৰিকান 5Gৰ লগত মোৰ লগত আছে এতিয়া সেইটো যিটো সেউজীয়া কালাৰ দেখা পাই আছে, এইটো 4G বুলেট হয়। আৰু এইটো DHN6 আৰু এইটো হ'ল BNH10। এইটোৰ আপোনাৰ পাতটো অকণমান ডাঙৰ থাকে আৰু হাইটটো আপোনালোকে চাব পৰা প্ৰায় 14 ফিটমান হৈ গৈছে এই গাটো। আৰু এইটো আপোনাৰ BNH10 DHN6 এইবিলাক নতুন ভেৰাইটি লগাইছোঁ। আৰু সেইটো যিটো ওখ দেখা পাইছে এইটো 4G বুলেট হয়। এইটোতো প্ৰায় 15-16 ফুটলৈকে হৈ গৈছে। তো আপোনালোকে এইকেইটা ঘাঁহ মোৰ পৰা ল'ব পাৰে। এইবিলাক মই নতুন ঘাঁহবিলাক লগাইছোঁ। আৰু মই অকণমান আপোনালোকক যিটো আমেৰিকান 5G হয় তাৰ পাতটো মই অকণমান দেখাই লওঁ। এইটো চাওক, পাতবিলাক বিৰাট বহল আৰু একেবাৰে দেখাত আপোনাৰ যিটো আমাৰ মাকৈ বা গোমধান যিটো কওঁ, এই গোমধানৰ পাতৰ নিচিনা একেবাৰে খুজলি নাই। আৰু ছাইড ব্লেডো বহুত মানে নাই বুলি ক'ব পাৰি। আৰু খুব ধুনীয়া ঘাঁহ চাব পাৰে আপোনালোকে। এইটো আমেৰিকান 5G নেপিয়াৰ বুলি কোৱা হয়। তো আপোনালোকে এইবিলাক ঘাঁহ যদি লাগে, এতিয়া মোৰ লগত বৰ্তমান এভেইলেবল আছে 4G বুলেট, আমেৰিকান 5G, DHN6 আৰু BNH10। এইবিলাক নতুন প্ৰজাতিৰ ঘাঁহ হয়। আপোনালোকে এইবিলাক লগাব পাৰে। এইবিলাক নেপিয়াৰৰ পাতত যিটো আপোনালোকে খুংবিলাক দেখা পায় নৰ্মেলি বেলেগ ইয়াত, এইবিলাকত খুংবিলাক বিৰাট কম থাকে। আৰু ছেম বয়সৰ যিবিলাক ছুপাৰ নেপিয়াৰ থাকে, ছুপাৰ নেপিয়াৰবিলাক যিমান হাৰ্ড হয়, ছেম বয়সত এইবিলাক নেপিয়াৰৰ ইমান হাৰ্ড নহয়। তো খুব ধুনীয়াকৈ খুৱাব পাৰি। আৰু নৰ্মেলি আপোনালোকে চাব পাৰে এই ঘাঁহটো খুব ধুনীয়া। এইটো BNH10, ইয়াৰো খুং একেবাৰে নাই বুলি ক'ব পাৰে, একেবাৰে কম পৰিমাণে আছে। তো আপোনালোকে চাব পাৰে বহুত হাইট হয়। এইটো চাইছে, এইটো ঠাণ্ডা দিনতে এইবিলাক গ্ৰোথ হৈছিলে। তো আপোনালোকক লাগিলে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটো যোগাযোগ কৰি এইবিলাক মাল ল'ব পাৰে। ইয়াৰ লগতে স্মাৰ্ট নেপিয়াৰ, অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ, CO5 এইবিলাক ঘাঁহ এভেইলেবল আছে। আপোনালোকক যদি লাগে এই বাৰিষাৰ ছিজনত লগালে 100% জাৰ্মিনেশ্যন হ'ব। তো যোগাযোগ কৰিব। ধন্যবাদ।